মই এতিয়া আছো শিৱসাগৰৰ এগৰাকী উদীয়মান প্ৰতিভা আশ্ৰিতা তামুলী কৰে আৰু আশ্ৰিতা বহুত কম বয়সৰ পৰাই নৃত্য ক্ষেত্ৰখনৰ লগত জড়িত। তাই বিভিন্ন নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যথেষ্ট বঁটা বুটলিবলৈ সক্ষম হৈছে। অসমৰ লগতে অসমৰ বাহিৰতো যথেষ্ট সুখ্যাতি অৰ্জন কৰিছে আৰু শেহতীয়াকৈ অভিনয় ক্ষেত্ৰখনতো খোজ পেলাইছে। এইফালে চব লক্ষ্য কৰিছে এইবোৰ তাই বঁটা লাভ কৰিছে বিভিন্ন নৃত্য প্ৰতিযোগিতাত। আৰু ইয়াৰ উপৰিও অৰ্চিতাৰ এটা বেলেগ এটা পৰিচয় আছে, বিশেষকৈ আজিকালি ইনষ্টাগ্ৰামত যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ বুলি যিসকলক কোৱা হয়, আশ্ৰিতাও এগৰাকী ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ হয়। ইনষ্টাত যথেষ্ট ৰিলছ ভাইৰেল হয়, মিলিয়ন মিলিয়ন ভিউজ আহে। আৰু মই আশ্ৰিতাৰ ওচৰলৈ আহিম। এয়া মোৰ কাষত আছে চাওক আশ্ৰিতা। আমি অলপ ইনষ্টাগ্ৰামৰ বিষয়ে জানিম আজি, যিহেতু বহুতে ইনষ্টাগ্ৰামৰ ৰিলছ বনোৱাটো ট্ৰল কৰি থাকে যে তুমি এগৰাকী ৰিলছ মানে ৰিলছ ষ্টাৰ বুলি কয় আজিকালি। তুমি ৰিলছ ষ্টাৰ হয়, তুমি তোমাৰ ৰিলছত মিলিয়ন ভিউজ আহে। কেনেকৈ ভাইৰেল হয় তোমাৰ ৰিলছবিলাক? ৰিলছবিলাক ভাইৰেল হোৱা মানে তাত ট্ৰেণ্ডিং অডিঅ' যোনবোৰ হয় ন, তো ট্ৰেণ্ডিং অডিঅ'ত যদি আপোনালোকে ৰিলছ বনায় আৰু যদি কোৱালিটি ভাল হয় আৰু এডিটিং ভাল হয়, তেতিয়া উঠি যাব আপোনাৰ ৰিলছটো। কিন্তু ট্ৰেণ্ডিং অডিঅ' হ'ব লাগে মেইনলি। আচ্ছা, মই এটা কথা জানিব বিচাৰিম, হয়তো বহুতে নাজানো, ময়ো ভালদৰে নাজানো, এতিয়া শুনিছোঁ ৰিলছ বনালে বোলে পইচা পায়, হয় নি কথাটো? হয়, আপোনাৰ আছে কিছুমান ব্ৰেণ্ড আছে, ব্ৰেণ্ডে আমাক প্ৰডাক্টছ পঠিয়াই, পইচাও দিয়ে, মানে পেইড প্ৰমোশ্যনো কৰায়। আপোনাৰ পেইড কলাবৰেশ্যন আছে, ব্ৰেণ্ডে আমাক প্ৰডাক্টছ পঠিয়াই। দেন আৰু এটা আজিকালি আছে ছিংগাৰবোৰে মানে সিহঁতৰ গানবোৰ মানে ৰিলছৰ মানে হুক ষ্টেপবোৰ যোনবোৰ তাহাঁতি ইউজ কৰে, যোনটো অফিচিয়েল চঙত কৰিঅ'গ্ৰাফাৰবোৰে কৰিঅ'গ্ৰাফ কৰি দিয়ে, সেইখিনি মানে আমি বনাই দিব লাগে ৰিলছত। দেন সেইটো ৰিল প্ৰমোশ্যন, সেইটোতে মানে সেইটোত মানে অকণমান আমি লাভ পাওঁ আৰু। মানে চাবলৈ গ'লে কেইবাটাও চ'ৰ্চৰ পৰা আহে পইচা। এনেই যদি মই তোমাক সুধো এতিয়া, কিমান মান আহে এনেই মিনিমাম? আপোনাৰ এটা এনেই বাজেট এটা কিবা বস্তু এটা তুমি এমাউণ্ট যদি দিয়া। আপোনাৰ তেনেকে নহয়, ছিজন প্লাছ ছিজনো আছে। যদি ভালদৰে কৰা হয়, বিহু ছিজনত বহুত আপোনাৰ লাভ হয়, যিহেতু বিহু গান বহুত ওলায়। গানৰ ওপৰত গান যেতিয়া ওলায় আৰু আপোনাৰ যদি গান আপুনি যদি মাহত যদি 10টা বনায়, আপোনাৰ 8,000 মান হ'ব চাগে 10টা মান বনালে। 5ৰ পৰা 8,000 টকা প্লাছ যিবিলাক ব্ৰেণ্ড কলাবৰেশ্যন সেইবিলাক। ব্ৰেণ্ড কলাবৰেশ্যনত কি হয়, এটা থাকে বাৰ্টাৰ, এটা থাকে পেইড। বাৰ্টাৰ কি হয়, তেহেঁতৰ বস্তুটো আমালৈ পঠিয়াই, তেহেঁতৰ প্ৰডাক্টছখিনি পঠিয়াই, প্ৰডাক্টছখিনি আমাক আপুনি ফ্ৰীতে দি দিয়ে, মানে ফ্ৰীতে দি দিয়ে। কাপোৰেই হওক, পিন্ধা মানে হেৰি নেকলেছ চেকলেছ যিয়ে হওক, আমাক ফ্ৰীতে দিয়ে। আমি সেইখিনি মানে কৰি দিব লাগে, আমি ফ্ৰীতে কৰি দিব লাগে। আমি ফ্ৰীতে সেইটো বস্তুটো পাওঁ, বস্তুটো পাওঁ। আৰু এটা পেইড প্ৰমোশ্যনত কি হয়, তেনেকৈ বস্তুও দিয়ে আকৌ পেইডো কৰে, মানে তেনেকৈ কৰি দিব লাগে। চ'ৰ্চ কেইবাটাও আছে, আল্টিমেটলি মানে এটা ভাল চলিবলৈ হৈ যায় কিবা এটা। আৰু বহুত ক্ষেত্ৰত মন কৰিবলগীয়া, মন দিবলগীয়া হয় ৰিলছ বনাওঁতে ন, বিশেষকৈ লাইটিং হওক, কেমেৰা কোৱালিটি হওক, এডিটিং হওক। আৰু আমি এটা কথা জানিব পাৰিছিলোঁ, তুমি যেতিয়া প্ৰথম ষ্টাৰ্ট কৰিছিলা, তোমাৰ বোলে ফ্ৰেম ষ্টেণ্ড নাছিলে ৰিলছ বনাবলৈ। টিকটকৰ সময়ত মানে ষ্টেণ্ড নাছিলে আৰু মানে তো দেউতাই মানে এটা মানে মই ক'লো দেউতা বোলো ষ্টেণ্ডডাল বোলো বহুত মানে জৰুৰী হৈছে, মানে কি কৰিম মানে থবলৈ ক'ৰবাত জেগা নাই, মানে এনেকে ফোনটো মানে বেকা তেৰা যি টি হৈ যায় মানে। তো দেউতাই মানে এবাৰ বাঁহৰ ষ্টেণ্ড বনাই দিছিলে, মানে নিজে মানে কাঠৰ ষ্টেণ্ডডাল বনাই দিছিলে, লাইট এটাও লগাই দিছিলে মানে কি হয় সাধাৰণতে কি হয় ৰিলছ, তেতিয়াতো টিকটক আছিলে ন, টিকটক আছিলে। মাক দেউতাকেতো ল'ৰা ছোৱালীক গালি পায়, কি কৰি আছো এইবিলাক কেনেকুৱা, তোমাক ছাপোৰ্ট কৰিছিলে। এইটো কাৰণে ছাপোৰ্ট কৰিছে চাগে তোমাৰ প্ৰতি তেওঁলোকৰ যথেষ্ট বিশ্বাস আছে, কাৰণ যি কৰে মানে ভালেই কৰিব। যেতিয়া গম পালে, তেতিয়াতো তুমি চাগে উপাৰ্জন কৰা নাছিলা ৰিলছৰ? যেতিয়া গম পালে যে ৰিলছৰ পৰা পইচা আহে, তেতিয়া তেওঁলোকে কি কৈছে? এতিয়া আৰু কি ক'ব আৰু, মই নিজেতো উৰাও আৰু খাই মেলি, মই খাই খুবেই ভাল পাওঁ, তো খাই পেলি আৰু উৰাই দিম আৰু। তেতিয়া মানে মাহঁতৰ পৰা মানে পইচা খুজিব লগা নহয়, মানে নিজে মানে কিবা এটা কিনিবলৈ হ'লে বা নিজৰ খৰচটো ওলাই যায়। আৰু কেতিয়াবা মই মা দেউতাক ঘৰতো খুৱাওঁ আৰু তেনেকুৱা আৰু। মানে তাই এইবাৰ ফাৰ্ষ্ট গ্ৰেড পঢ়ি আছে, একাদশ শ্ৰেণীত পঢ়ি আছে, কিন্তু এতিয়াও তাই নিজৰ খৰচটোত এইবিলাক কৰি উলিয়াই আছে। তাৰ ভিতৰতো এটা কথা আছে, পঢ়াৰ ক্ষেত্ৰতো আশ্ৰিতা যথেষ্ট মেধাৱী বুলি আমি জানো। সেইটো এটা যথেষ্ট গুৰুত্ব দিবলৈ বিষয়, কিন্তু পঢ়াটো মেইন। কেৱল ৰিলছ বা এইবোৰ ছ'চিয়েল মিডিয়াত ইনভলভ হৈ থাকিলে নহ'ব, নিজৰ পঢ়াটো বজাই ৰাখিব লাগিব। আৰু আশ্ৰিতাই সেই দুইটা মেইনটেইন কৰিছে, ভাল লাগিছে। আৰু মই দেখুৱাম আমি যিডাল ষ্টেণ্ডডাল আছে, এতিয়া মই দেখুৱাব বিচাৰিছোঁ এইডাল চব। এইডাল ষ্টেণ্ড এইডাল প্ৰাৰম্ভিক অৱস্থাত বনাই দিছিলে। ইয়াতে মানে ফোনটো থ'ব পাৰি, চাওঁ দেখুৱাই দিয়া। ইয়াতে ফোন এটা খাপ আছিলে আৰু ওপৰতো এটা খাপ, মানে ইয়াত ফোন থ'ব পাৰি, মানে দুটা প্ৰয়োজন আছিলে। তো দেউতাই বনাই দিছিলে। এইটো লাইট মানে ইয়াত চাওক, ইয়াত যেতিয়া ষ্টেণ্ড নাছিলে তেতিয়া কেনেদৰে কৰিছিলে। আৰু মোৰ দেউতাক আছে, মই দেউতাকৰ ওচৰলৈ যাম।
আপুনি বনাই দিছিলে এডাল হয় মই বনাই দিছিলোঁ যেতিয়া তাই কওকচোন তাৰপৰা কাহিনীটো। আকৌ দেখিলোঁ উম, দেখি মই দোকান এখনলৈ গ'লোঁ দোকানখন গৈ সুধিলোঁ ষ্টেণ্ডডালত কিমান লয় বোলে 1800 লাগিব বোলে 1800টো মোৰ হাতত নাই গতিকে ঠিক আছে মই পাছত আহিম বুলি কৈ গুচি আহিলোঁ আহি ঘৰত অকণমান দেৰি বহি বহি চিন্তা কৰি চালোঁ কি কৰা যাব ওপৰলৈ উঠি গ'লোঁ গৈ দেখিলোঁগৈ কেইটামান এনেকুৱা বাটাম পালোঁ পাই দেখিলোঁ মই মনতে ভাবি বনাই দিলোঁ ষ্টেণ্ডডাল বনাই দিয়া এই ক'লোঁ এইডাল তোমাৰ হ'বনে বোলে হৈ যাব পাৰিম বোলে লাইটটা লগাই দিলোঁ বোলে লাইটটো লগাই দিলে আৰু ভাল কৰিলা বোলে গতিকে ময়ো ছেটিছফাই হ'লোঁ তাই ভাল লাগিলে পাছত আৰু পাছে পৰা পইচা পাতি হ'লত আৰু আকৌ এডাল কিনি দিলোঁ আৰু আচ্ছা এটা কথা মই জানিম আপোনাৰ পৰা যিহেতু এইবিলাকে সাধাৰণতে উঠি অহা প্ৰজন্ম বিশেষকৈ এতিয়া আশ্ৰিতা যথেষ্ট সৰু তাই পঢ়াৰ কেৰিয়াৰ আৰম্ভ হৈছে বুলিয়ে ক'ব পাৰি এতিয়া কিন্তু কি হয় সাধাৰণতে বহুত ছাত্ৰ ছাত্ৰী এইবিলাকত ইনভল্ভ হৈ নিজৰ পঢ়াৰ ক্ষেত্ৰত যথেষ্ট হেম্পাৰ কৰে মানে পঢ়াৰ পৰা আঁতৰি আহে মানে এই ক্ষেত্ৰত আপোনালোকে কেনেধৰণে সুধিছে বা সেইখিনি ক্ষেত্ৰত তাই কিমান সচেতন তাই যিটো পঢ়ে তাই চিৰিয়াছলি পঢ়ে তাইক পঢ়াবকে থাকিব নালাগে আৰু মেট্ৰিকতো তাই তেনেকৈ 500মান লিটাৰ পৰাই ভালকৈ পাছ কৰি গৈছে সেইটোও মই কৰিব পাৰোঁ বগাই কাৰণ তাই ছ'চিয়েল মিডিয়াখনটো আৰু সাংস্কৃতিক জগতখনো ইমান ধুনীয়াকৈ তাই মানে চলাই নিছে ভগৱানে কৰাত আৰু আপোনালোকৰ আশীৰ্বাদত গতিকে সেইখিনি মই তাইক আশীৰ্বাদ বুলিয়ে লৈছোঁ আৰু সকলোৰে তেওঁক সহায়ো কৰে ভালো পায় যথেষ্ট মৰমো কৰে সৰু ছোৱালী হিচাপে আৰু পঢ়াটো তাই বজাই ৰাখিছে ধুনীয়াকৈ মই পঢ়া বুলি ক'ব নালাগে কেতিয়াবা খালি ৰাতি মই টিউশ্যন কৰোঁ ঘৰে ঘৰে গৈ টিউশ্যন কৰি আহি 10টা বজাত পাওঁহি 11 বজাৰ পৰা তাইক মই পঢ়াব নোৱাৰোঁ 11 বজাৰ পৰা 1টা বজালৈকে তাইক পঢ়াই মেলি আজৰি হওঁ 1টা বজাত আজৰি হৈ মই ভাত পানী খাই শুওঁ তাৰপৰা তাই নিজে কয় এতিয়া বাকীখিনি মই পঢ়ি ল'ম এতিয়া দিয়া তেনেকৈ কয় হয় ভাল লাগিলে আপোনালোকে শুনিলে আচলতে অভিভাৱকসকল এনেকুৱাই হ'ব লাগে আৰু নিজৰ সন্তানৰ ওপৰত বিশ্বাস আছে বাবে দেখিছে হয়তো বহুতে গালি পাৰিব কি বনাই আছো এইবিলাক বুলি কি ৰিলছ বনাই আছো কি টিকটক বনাই আছো হয়তো বহুতে গালি পাই চাগে নিজৰ সন্তানক আৰু বিশেষকৈ সেইটো কম বয়স ইমান কম বয়সত তুমি কম বয়সৰ পৰা ষ্টাৰ্ট কৰিছা ন কিমান বয়সৰ পৰা বনাইছিলা টিকটক মই বয়সটো মনত নাই চাগে 14-15 মানৰ বনাইছিলোঁ 14-15 আচ্ছা মই তোমাক এটা কথা সুধিবলৈ পাহৰি গ'লো যেতিয়া টিকটক বন্ধ হৈছিলে কান্দিছিলা নেকি এনেকুৱাকে টিকটক বন্ধ হৈছিল তেতিয়া দুখ লাগিছিলে বহুত দুখ লাগিছিলে মানে লকডাউনৰ সময় আছিল ন তেতিয়া লকডাউনৰ সময় না দিনটো কি কৰিম আৰু সেই একদম সাজি কাচি ওলাই মেলি আৰু টিকটকে বনাওঁ আৰু টিকটক যোৱাৰ পিছত এনেকুৱাই বেয়া লাগিছিলে নহয় বোলে আকৌ ঘূৰি আহিব নাই নাহিলে টিকটক গুচি গ'ল কিন্তু ৰিলচটো আহিলে ন ৰিলচটো তাৰ অলপ পিছত আহিছে হ'লেও মানে মিলি গ'ল আৰু মানে যিসকলে ধৰা টিকটক বনাইছিলে বা টিকটক ষ্টাৰ আছিলে বহুতৰ বোলে পেটলৈ ভাতে নোযোৱা হৈছিলে সেইখিনি সময়ত তোমাৰ হৈছিল তেনেকুৱা নাই হোৱা টিকটকত ইমানো মানে আছিলো জড়িত কিন্তু ইমান তেতিয়া সৰু আছিলো ন ইমানো মানে হেৰি হোৱা নাছিলো ভাল লাগিলে আৰু কি ক'বা তুমি যিহেতু দুইটা মেইনটেইন কৰিছা পঢ়াটো মেইনটেইন কৰিছা ছ'চিয়েল মিডিয়াতো টাইম দিছা কি ক'বা তোমাৰ যিসকলে নতুনকৈ কৰি আছে বা তোমাৰ বয়সৰ হওক যিসকলে কৰি আছে যিহেতু তোমালোকৰ এতিয়া বেছিকৈ মানে পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়া সময় এইখিনি সময় কি ক'বা এইখিনি ক্ষেত্ৰত তুমি পঢ়াৰ সময়ত পঢ়া আৰু ৰিলছ বনোৱাৰ সময়ত ৰিলছ সেই দুটাই যদি পঢ়া আৰু ৰিলছটো মানে ৰিলছ বুলি নহয় আৰু ছ'চিয়েল মিডিয়াত মানে একে মানে টাইমতে মানে নহয় বেলেগ বেলেগ এটা টাইম বান্ধি ল'ব লাগে চলাই যাব লাগে তেনেকৈ মানে সমানে চলাই যাব লাগে মানে ৰুটিনটো মেইনটেইন কৰিব জানিলে সকলো কামেই কৰি থাকিব পাৰিম হয়নে হয় ভাল লাগিলে এয়া আছিলে আশ্ৰিতা আৰু মই এইটো কাৰণে দেখুৱালোঁ যে সাধাৰণতে আমি বাহ্যিক দৃষ্টিৰে কিছুমান বস্তু বেয়া দেখোঁ কিন্তু তাৰ মাজতো ভাল লুকাই থাকে আৰু সেই ভালখিনি যে আশ্ৰিতাই গ্ৰহণ কৰিছে সেইটো কাৰণেই মই ভিডিঅ'টো বনালোঁ আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ